मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है, ये तोतला है। बहुत सेलिब्रिटी देखिছো किंतु साधारण सुंदरी लोकेले भाई लोकेल सेलिब्रिटी किंतु सेलिब्रिटी निजर মাজত तो की खबर गाँव रेखा फैमिली आपनालोকক स्वागतम मोर अন্য এটা रोज ভিডিও লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ডেকা हिजड़े की औलाद तेरी कमी थी তো বন্ধুসকল আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিকু কাশ্যপৰ ওপৰত। আৰু লগতে কথা পাতিম নিজকে বিখ্যাত সেলিব্ৰিটি বুলি ভবা লোকেলে ভাই লোকেল সেলিব্রিটি বিহু মঞ্চত অসমীয়া বাপতি সাহোন বিহুৰ আধুনিকতাৰ বজাৰ মেলি আধুনিকতাৰ পৰিচয় দিব খোজা এগৰাকী বিখ্যাত সেলিব্ৰিটিৰ ওপৰত। কিন্তু সেলিব্রিটি निजर মাজত ছোৱালীজনী কোন যাৰ নাম হৈছে সুমি বৰা। सही पकड़े हैं তো যোৱা বন্ধুসকল ওচৰত থকা ঘুমটি দোকানখনলৈ গৈ 10 টকীয়া শিখৰ এটা লৈ তুলসী মিছল কৰি বহি যোৱা মোৰ ভিডিঅ' চাব লৈ কাৰণ মোৰ ভিডিঅ'ত পাবা মজা কিন্তু হেডফোনডাল লগাই লব্বা। বন্ধুসকল এজনী অসমীয়া ছোৱালী হয় কেনেকুৱা উৎসৱত কেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিব লাগে সেইটো যদি নাজানে তাতকৈ লজ্জাজনক কথা একো হ'ব নোৱাৰে। वाई मूरत अकन किबा এটা থাকিব লাগে ব্ৰেইনটো যে এটো থাকিব লাগে। প্ৰতিজন অসমীয়াজনে বিহু মঞ্চত মেখেলা চাদৰ পিন্ধিব লাগে নে পিঠি ওলোৱা অৰ্ধ শৰীৰ ওলোৱা ড্ৰেছ পিন্ধিব লাগে কেলা যিমানেই ডাঙৰ অভিনেত্ৰী নহওক লাগিলে কোৱাটো কমেই নিজকে সেলিব্ৰিটি বুলি ভাবি যি মন যায় তাকে কৰিব নোৱাৰে নহয়। सही पकड़े हैं বন্ধুসকল যোৱা শনিবাৰে গুৱাহাটী মহানগৰীলৈ আহিছিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান আৰু দেখা গৈছিল এখন বিহু মঞ্চত আৰু তেওঁ সুন্দৰকৈ অসমীয়া সাজপাৰ পিন্ধি থকা দেখা গৈছিল। কিন্তু আমাৰ অসমীয়া সেলিব্ৰিটি গৰাকীয়ে চাদৰ মেখেলা নিপিন্ধে পিন্ধিব অৰ্ধ শৰীৰ ওলোৱা ড্ৰেছ ইয়াকে কয় আধুনিকতা। रुको जरा सबर करो। শ্ৰুতি হাছান বাহিৰৰ ছোৱালী হয় যদিও অসমীয়াৰ মান ৰাখি চাদৰ মেখেলা পিন্ধি আহিছে কিন্তু আমাৰ অসমীয়া গৰাকীয়ে এতিয়া তাইক কোনে বুজাব সেইখন কোনো মডেলিঙৰ মঞ্চ নাছিল আছিল কেৱল বিহু মঞ্চ। तो क्या देखना पड़ रहा है, अच्छा है मैं अंधा। আৰে কেলা এইকনো মগজ নাই নেকি বিহু মঞ্চত কি ড্ৰেছ পিন্ধিব লাগে আৰে কেলা ইমানো আধুনিক হৈ যাব নালাগে য'ত নেকি আমাৰ কৃষ্টি সংস্কৃতিক আঘাত আনিব পাৰে। আছামে দিন ৰাতি কষ্ট কৰি আছে কৃষ্টি সাংস্কৃতিক ভৱিষ্যত প্ৰজন্মলৈ বচাই ৰাখিবলৈ আৰু আছামৰ ড্ৰেছ পিন্ধিছে আধা শৰীৰ ওলোৱা আৰু নৃত্য কৰিছে বিহু নৃত্য। तेरी माँ डिस्को कर रही थी क्या तीनों जगह? डिस्को डांसर थी, तीनों जगह डिस्को करने गई थी तेरी माँ। हाँ বন্ধুসকল এতিয়া আহোঁ আমি মেইন টপিকলৈ। বন্ধুসকল বৰ্তমান সময়ত এটা কাৰণে সমগ্ৰ অসমত তোলপা লগাই আছে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম য'তে হওক মিমেৰে ভৰি পৰিছে। বন্ধুসকল ভিকু কাশ্যপৰ এটা গানৰ ক্লিপ বৰ্তমান সময়ত বহুত ভাইৰেল হৈ পৰিছে যিটো গান জনপ্ৰিয় গায়ক গুৰু ৰান্ধাৱা নাচ মাৰি নাচ গানটোৰ পৰা হুবহু কপি কৰিছে বুলি বহুতে কৈছে। मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है, ये तोतला है। रुको जरा सबर करो, बोला धक्का बुक्की नहीं करने का। सड़ी के
अब तो सच बोल दे भोसड़ी के বন্ধকৰ ভিকু কাশ্যপে সম্পূৰ্ণকৈ এতিয়ালৈকে গানটো ৰিলিজ দিয়া নাই মাত্ৰ এই ক্লিপটো ৰিলছ বনাই আপলোড কৰিছে কিন্তু একদম ঠিক কাম কৰিছে বন্ধকৰ দুটামান সংলাপ শুনি মই হুবহু কপি কৰিছে বুলি ক'বলৈ নাযাওঁ মোৰ অলপ কপি কৰাৰ দৰে লাগিছে কিন্তু সম্পূৰ্ণ গানটো অহালৈ আমি বাট চাব লাগিব ঠাট্টা নকৰিবি